মুকুল বৰা যি কৰিব সেইটো মই মানিম। আপোনাক কোনে গুলি মাৰিছে? এই পুলিচে। হা? পুলিচ। আরে মেডিকেল মানে কি সি অলপ ভিজি দেখিছে মাৰিছে পিটিছে ঠিক আছে তো এনেকে নামানে নহয় মৌলবী দেখিলে পিটে পুলিচটোৱে পুলিচৰ নামটো নাজানো কাজিয়া পেচাল লিখা লাগিছিলে তেনেকুৱা এটা হৈছে জাষ্ট আমি এটা প্ৰিলিমিনাৰী হেৰিখিনি আমি কৰিলোঁ জাষ্ট আমি আহি পাইছোঁ তাৰপিছত আমি সঠিক কি হৈছে যাক গুলিওৱা হৈছে তেখেতৰ নামটো কি যাক গুলিওৱা হৈছে তেখেতৰ নামটো কি তেখেতৰ নামটোতো মই এতিয়ালৈকে গম পোৱা নাই আমাৰ এনেই ABSI এজন হয় সঠিক বনিয়া তেওঁ ইয়াতে ডিউটি আছিলে চ' এতিয়া ওচৰ পাজৰ ৰাইজৰ পৰা এইখিনি গম পাইছোঁ যে কিবা এটা লৈ পেলাই ইয়াতে কাজিয়া এটা লাগিল আমাৰ হেৰিজনৰ ওপৰত এটেক হৈছে আমাৰ অফিচাৰজনৰ ওপৰত তেওঁ কামুৰিছেও তেওঁ চোলাও ফালিছে পিষ্টলটোও ল'ব ধৰিছিলে এনেকুৱা কিবা কিন্তু দেখা গৈছে আৰক্ষীৰ লোক হয় কিন্তু মই ইজনৰ যেতিয়া মানে পৰিচয়টো গম পাম তেতিয়াহে তাৰপিছত মই ক'ব পাৰিম একচুৱেলি আমি ভিতৰত আছিলোঁ কাষ্টমাৰ আছিলে মাল দি আছোঁ এই অলপ সময়ৰ ভিতৰতে চালোঁ যে দৌৰা দৌৰি লাগি গ'ল কি হ'ল ওলাই আহোঁতে চাওঁ যে পুলিচৰ লগত মাৰপিট তাৰপিছত গুলি এটা আৱাজ এটা পালোঁ গুলি এটা আৱাজ এটা পাইলে তাৰপিছত আহিলে চিকিউৰিটি কমপ্লিট আহি গ'ল আহিলে তাক লৈ গ'লে মাৰপিট কিহৰ কাৰণে একো গম নাপাওঁ সেইটো সেইকাৰণে আপুনি গুলি আৱাজ শুনি পেলাই আহিছে ন ঠিক আছে নগাঁও ৰেল ষ্টেচন হোটেল বাৰী আপোনালোক কি হ'ল মানে আমি বজাৰ কৰিব আহি আছোঁ যে বজাৰ কৰি আহি থাকোঁতে তাতে পুলিচে আৰু পাব্লিকে মাৰপিট লাগিছে যে তাৰপিছত পুলিচ মানুহজনে কৈছে গুলি মাৰিবি নেকি মানুহজনক বেয়াকৈ মাৰিছে মাৰাৰ পিছত পুলিচে কৈছে কি গুলি মাৰি দিম তেতিয়া মানুহজনক গুলি মাৰি মানুহজনৰ মানুহ গাত মাৰোঁতে আমি কিনাৰ দি গৈ আছোঁ তেতিয়া মোৰ ককাৰত লাগি গৈছোঁ ককাৰত লাগি গৈছে ন কেতিয়া মাৰিছে এইটো টাইমটো গম নাপাওঁ কেতিয়া আপোনাৰ নামটো কি মোৰ নাম বাহাৰুন নেছা কি নাম বাহাৰুন নেছা ঘৰ ক'ত নগাঁও ৰেল ষ্টেচন হোটেল বাৰী